Hello everyone, welcome to my YouTube channel. আজিলৈ আহিছোঁ এটা চিকেন দম বিৰিয়ানী ৰেচিপি দেই। আৰু এইখিনি মই পিঁয়াজ এনেকৈ ভাজি পিঁয়াজৰ বেৰিষ্টাটো মই তৈয়াৰ কৰি লৈছিলোঁ আৰু চিকেনখিনি এনেকৈ মেৰিনেট কৰি আধা ঘণ্টামান ৰাখি দিলোঁ। বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই, মই অকল জিৰা ধনিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ কচুৰি মিঠি আৰু দৈ দি এনেকৈ মেৰিনেট কৰি আধা ঘণ্টামান ৰাখি দিলোঁ। তাৰপিছতে মই চাউলটো বইল কৰি ল'লোঁ বেলেগকৈ। আৰু বিৰিয়ানীৰ কাৰণে চাউলটো কেনেকৈ বইল কৰিব লাগে জানি মছলা দিছোঁ, গোটা মছলা দি পেলাই এনেকৈ 90% কুক কৰি লৈছোঁ। তাৰপিছতে মই চিকেনখিনি সিজাই লোৱাৰ পিছত চাউলখিনি অলৰেডি হৈ গ'ল। তাৰপিছতে মই দম লগাবৰ কাৰণে এয়া লেয়াৰখিনি মই দি আছোঁ, কাৰণ বিৰিয়ানী আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু হয়, পাৰ্ট হয় এইটো। আৰু ইয়াতে মই লেয়াৰখিনি দিবৰ কাৰণে এনেকৈ বেৰিষ্টা পিঁয়াজৰ যিটো ভাজি লৈছিলোঁ মই সেইটো দিছিলোঁ, পুদিনা পাত ইউজ কৰিছোঁ। আৰু এটা বস্তু ইউজ কৰিছোঁ, সেইটো বহুত বিৰিয়ানী দিলে বহুত টেষ্টটো বহুত এনহেঞ্চ হয় খাবলৈ, আৰু সেইটো হৈছে ডেচিকেটেড কোকোনাট পাউডাৰ। এইটো এবাৰ ইউজ কৰি চাবচোন, খুব বেছি ভাল লাগে। ইয়াৰ টেষ্টটো লগতে ইয়াৰ যিটো ফ্লেভাৰটো বহুত বেছি ভাল আহে, মানে বিৰিয়ানীৰ যিটো এটা লোভনীয় গোন্ধ থাকে ন, সেইটো মানে বহুত বেছি মানে বঢ়াই তোলে আৰু খুব খাবলৈ ভাল হয়, জুইচি হয় বস্তুটো। মই এনেকৈ দম দি পেলাই 20 মিনিটমানৰ কাৰণে মই দম দিছোঁ। তাৰপিছতে মই বিৰিয়ানীটো এনেকৈ চাইছোঁ, খাবলৈ খুব বেছি টেষ্টি আৰু জুইচি হয়। কেতিয়াবা বিৰিয়ানীটো খাবলৈ অকণমান টান লাগি থাকে ন, মানে হেৰি লাগি থাকে, এইটো কিন্তু বহুত বেছি জুইচি হৈছিলে খাবলৈ। আৰু ইয়াক মই ৰাইতা আৰু গ্ৰীণ চাটনিৰ লগত পৰিৱেশন কৰিলোঁ।